নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ আপোনালোক মোৰ ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জেকে ষ্টাৰ ভ্লগ যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ পৰিয়ালৰ লগত জড়িত হৈ যাওক আজিৰ ভিডিঅ'ৰ টপিক হ'ল জিঅ' ফোনত আপুনি কেনেদৰে ইউটিউব ভিডিঅ' আপলোড কৰিব পাৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টে আপুনি আপোনাৰ ডাটা অন কৰি ল'ব প্ৰথমে আপুনি আপোনাৰ ডাটাটো অন কৰি ল'ব ডাটাটো অন কৰাৰ পিছত ডাইৰেক্ট ব্ৰাউজাৰত যাব এইটো চাওক ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি ইয়াত চাৰ্জত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত লিখিব YouTube video upload ইয়াত লিখি দিব YouTube video upload তো যোনটো প্ৰথম লিংক পাব সেই লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা হ'ব এয়া আহি গ'ল এইটো ইউটিউবত ভিডিঅ' আপলোড দিয়া চিন তো এইটো হ'ল তাৰপিছত আপোনাক চিলেক্ট কৰিব দিছে ভিডিঅ'ছত গ'লোঁ গৈ পেলাই মই আপোনালোকক দেখুৱাবলৈ কাৰণে এনেই জাষ্ট ভিডিঅ' এটা বনাইছিলোঁ তো ভিডিঅ'টো ইয়াত দি দিওঁ এইটো ভিডিঅ' মই ইয়াত আপলোড দি দিম চ' এইটো আপলোড দিম ডানটো ক্লিক কৰিলোঁ তো ভিডিঅ' আহি গ'ল তো ভিডিঅ' এটা প্ৰচেছিং হৈ আছে ইউৰ ভিডিঅ' ষ্টিল আপলোডিং প্লিজ এইটো প্ৰচেছ হৈ আছে 0% হৈছে দিছে আৰু ভিডিঅ' আপলোড দিয়াত ইয়াত টাইটেল লিখিব ইয়াত আপুনি ইয়াত টাইটেল লিখিব ইয়াত ডিছক্ৰিপশ্যন আৰু ইয়াত টেগ লিখিব আৰু ইয়াত যিমানবিলাক এডিট কৰিব লগা আছে সকলোবিলাক আপোনালোকে এডিট কৰি ল'ব তাৰপিছত যেতিয়া ইউটিউবত যেনেধৰণে ভিডিঅ' আপলোড দিয়া হয় ঠিক একে খালি তো যদি আপুনি ভিডিঅ'ত আপলোড দিব নাজানে ইউটিউবত তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' ইয়াত এটা পাব্লিছ আছে এই পাব্লিছত আমি ক্লিক কৰি দিব লাগিব চাওক এই পাব্লিছত ক্লিক কৰি দিলে আমাৰ ভিডিঅ' আপলোড হৈ যাব এতিয়া চাওক প্ৰচেছিং ডান বুলি লিখা থাকিব মই দেখুৱাই আছোঁ আপোনালোক চাওক 100% হ'লে ডান প্ৰচেছিং ডান লিখা আছে তো প্ৰচেছিং ডান আছে ইয়াত পাব্লিকত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে ডান হৈ গ'ল আৰু যদি কিবা থাকি যায় ৰিটাৰ্ণ এডিটত মাৰিব এতিয়া আমি ব্ৰাউজাৰৰ পৰা ওলাই যাই ইউটিউবৰ হেৰিত চাম আমাৰ ইউটিউব যি মানে এপছ থাকে এপছটোত চাম চ' ইয়াত ব্ৰাউজাৰৰ পৰা ওলালোঁ এতিয়া আমি এপছত যাম চ' আহিলোঁ তাৰপিছত আমাৰ একাউণ্টছত গ'লোঁ তাৰপিছত আমি লাইব্ৰেৰীলৈ আহিলোঁ
মাই ভিডিঅ'ছত ক্লিক কৰিলোঁ আহি গ'ল মোৰ ছাবস্ক্ৰাইবাৰ যিহেতু নতুনকৈ এতিয়া ওলাইছোঁ 1 ভিউজ মই ইটো ভিডিঅ'ৰ পৰা মোবাইলৰ পৰা চাইছিলোঁ তো ইয়াৰ মই দুটা আপলোড দিয়া 44 আৰু 13 চ' এয়া আপোনাৰ আগত আপলোড দিয়া এয়া হৈ গ'ল জিঅ' ফোনত আপোনাৰ ভিডিঅ' আহি গ'ল আপোনাৰ জিঅ' ফোনত ভিডিঅ' এতিয়া বিন্দাছ চাই থাকিব পাৰিব নিজৰ ভিডিঅ' নিজে বা শ্বেয়াৰো কৰিব পাৰিব বন্ধুসকলৰ মাজত তো আজিৰ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা যাতে যিমানবোৰ জিঅ' মোবাইল ব্যৱহাৰকাৰী তেওঁলোকৰ যেন ওচৰত এই ভিডিঅ'টো পাইগৈ চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব থেংক ইউ